শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ শিক্ষানুষ্ঠানত স্নাতকোত্তৰ বা সমপৰ্যায় স্নাতক বা সমপৰ্যায় হায়াৰ সেকেন্ডাৰী চূড়ান্ত বৰ্ষ বা সমপৰ্যায়ৰ অন্যান্য টেকনিক্যাল বা অন্যান্য যিখিনি শিক্ষানুষ্ঠান আছে এইখিনি সকলো আমি চূড়ান্ত বৰ্ষটো কেৱল মুকলি কৰিবলৈ বিচাৰিছোঁ এতিয়া চূড়ান্ত বৰ্ষটো মুকলি কৰিবলৈ যাওঁতে তাত কিছু প্ৰস্তুতিৰ প্ৰয়োজন আছে আমি আজিৰ প্ৰায় এই সময় প্ৰায় শিক্ষা সেই অনুষ্ঠানসমূহৰ মুৰব্বীসকলক জনাবলৈ বিচাৰিছোঁ যে তেখেতসকলৰ তাত থকা অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰী নন টিচিং ষ্টাফ গোটেই এমপ্লয়ী আৰু যিসকলে পাঠ গ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰী তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিব লাগিব ভেকচিন চাৰ্টিফিকেট তেওঁলোকৰ চাব লাগিব কেইপালি ভেকচিন তেওঁলোকে লৈছে আৰু তেওঁলোকক দুপালি ভেকচিনৰ কাৰণে আমি আহ্বান জনাম তথাপিও এপালি ভেকচিন যিসকলে লৈছে তেখেতসকলক আমি এই গোটেই প্ৰক্ৰিয়াটোত মানে জড়িত হ'বলৈ আমি অনুমতি দিছোঁ আৰু সেইটোৱে নহয় আৰু দ্বিতীয় পালি লোৱাৰ কাৰণে তেখেতে মুৰব্বীজনে বিশেষভাৱে ব্যৱস্থা কৰিব আৰু এতিয়াও যদি কোনোবাই এপালিও নোলোৱাকৈ ক্লাছ কৰিবলৈ আহিছে বা এই গোটেই প্ৰক্ৰিয়াটোত সহযোগ কৰিবলৈ আহিছে তেখেতক 3 দিনৰ ভিতৰত ভেকচিন দিহে তাত ক্লাছত উপস্থিত হ'বলৈ অনুমতি দিব আমি 3টা দিন প্ৰিপেৰেশ্যনত লৈছোঁ এইখিনি শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে 3টা দিনত প্ৰস্তুত কৰিব অহা কাইলৈ বৃহস্পতিবাৰ শুকুৰবাৰ আৰু শনিবাৰত 3টা দিনৰ প্ৰস্তুতি কৰি সোমবাৰৰ পৰা সম্পূৰ্ণৰূপে ক্লাছ কৰিব এটা ক্লাছত 30 জনৰ ওপৰ হ'ব নোৱাৰিব সেকশন তেখেতসকলে বঢ়াই দিব সেকশন বঢ়োৱাত কোনো অসুবিধা নাই যেহেতু এটা শিক্ষা অনুষ্ঠানত চূড়ান্ত বৰ্ষটোৰে ক্লাছ হ'ব গতিকে শিক্ষকৰো অভাৱ নহয় আৰু ৰুমৰো অভাৱ নহয় গতিকে তেখেতসকলে সেকশন বঢ়াব সেকশন বঢ়াই 30 জনৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰত তেখেতসকলে পাঠদানৰ ব্যৱস্থা কৰিব এই ক্ষেত্ৰত এটা কুৱেশ্যন সকলোৰে মনত আহিছে আমি ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ সেইটো হৈছে 18 বছৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত যাওঁতে 18 বছৰ হৈছে নে নাই যদি 18 বছৰ হৈছে ভেকচিন ল'ব আৰু যদি 18 বছৰ হোৱা নাই 2 মাহ 4 মাহ বাকি আছে বা ভেকচিন দিব পৰা হোৱা নাই তেতিয়াহ'লে তেওঁকো ক্লাছ কৰিবলৈ অনুমতি দিব এতিয়া ইয়াত হোষ্টেলৰ ক্ষেত্ৰত কিন্তু কিছু ব্যৱস্থা আমি লৈছোঁ যদি কোনোবা হোষ্টেলত থাকিবলৈ বিচাৰে হোষ্টেল খোলে তেতিয়াহ'লে 2 পালি ভেকচিন কম্পালসৰি 2 পালি ভেকচিন নলোৱাকৈ হোষ্টেলত থকাটো কাৰো এলাও নহয় হোষ্টেলত থকা ৱাৰ্ডেনৰো এলাউ নহয় হোষ্টেলত থকা ৰান্ধনীৰো এলাউ নহয় কৰ্মচাৰীৰো এলাউ নহয় আৰু বৰ্ডাৰৰো হোষ্টেলত থকা বৰ্ডাৰৰো এলাউ নহয় গতিকে এই হোষ্টেলটো আমি ঠিক কৰিবলৈ মানে কঠোৰ হ'বলৈ বিচাৰিছোঁ যে হোষ্টেলত থাকিব লগা হ'লে 2 পালি ভেকচিন কম্পালসৰি থাকিব লাগিব এতিয়া আমি 3 দিন প্ৰক্ৰিয়াটো আৰম্ভ কৰি 5 তাৰিখ যদি আমাৰ দেওবাৰ হয় ৰবিবাৰ হয় তেতিয়াহ'লে 6 তাৰিখ সোমবাৰৰ পৰা পূৰ্ণোদ্যমে ক্লাছ চলিব কিন্তু ছাত্ৰ ছাত্ৰী শিক্ষাৰ মুৰব্বী মানে শিক্ষানুষ্ঠানৰ মুৰব্বী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল অহা কালিৰ পৰাই এই প্ৰস্তুতিৰ কাৰণে শিক্ষানুষ্ঠানলৈ যাব শিক্ষানুষ্ঠানলৈ গৈ মুৰব্বীৰ লগত সহযোগ কৰি এই সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত আমাৰ 6 তাৰিখ সোমবাৰৰ পৰা ক্লাছ আৰম্ভ হ'ব